এইখন বাসুদেৱ থানৰ প্ৰথম গেটখন শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৰা সত্ৰ। এই প্ৰথম গেটখন পালোহি। কৃষ্ণ সামৰণি মাৰিলোঁ। এতিয়া অকল এই ভিডিঅ'টোত অকল বাসুদেৱ থানৰ মানে ভিডিঅ'টো যাব, আপোনালোকে চাবলৈ পাব। বন্ধুসকল আমি এতিয়া আহি ফাৰ্ষ্ট গেট পাৰ হৈ আহিলোঁ। ফাৰ্ষ্ট গেটখন আপোনালোকে দেখিলেই। এতিয়া ছেকেণ্ড গেটখন সেইখন জিলিকি আছে, মই ওচৰৰ পৰা দেখাম আপোনালোকক। ছেকেণ্ড গেটখন এইফালে এভাগ হাতী আছে আৰু এইফালে এভাগ হাতী আছে। শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৰা সত্ৰ স্থাপিত 1656 চন। কৃষ্ণ প্ৰভু। আমি থান পালোহি বৰ্তমান। সেইবোৰ আপোনালোকক এটা দৃশ্য দেখাম আপোনালোকক। এইবোৰ ওপৰত আপোনালোকে দেখিছেনে? এইবোৰ থোপা কিবা লাগি থকা আগতে লাগিছে। এইবোৰ গোটেই মানে চৰাই মানে জুম কৰি দিছোঁ অলপ। এইবোৰ গোটেই বগলী আছে বা বেলেগ বিভিন্ন ধৰণৰ চৰাই আছে। গোটেই মানে গছত চৰাই বাঁহেই চৰাই বাঁহ অকল। এইবোৰ গোটেই চৰাই বাঁহ দেখিছেনে আপোনালোকে? এইবোৰ গোটেই অকল মানে চব চৰাই বাঁহে ইয়াত। এইফালে এজোপা আছে, এইজোপা এইবোৰ গোটেই চৰাই বাঁহ। তাৰপিছত সেইফালে ৰাজহাঁহ আছে। বন্ধুসকল এতিয়া আমি মানে ইয়াৰ গন্তব্যস্থান পালোহি। তাৰপিছত এইফালে আমি এতিয়া মানে চাইকেল লৈ আহিছোঁ। চাইকেল সোমোৱাই নিবলৈ মানে আমাক দাদা এজনে মানে অকণমান সহায় কৰি দিছে। ইয়াতে কৈছে যে থকাব মানে আমি আজি থাকি দিব লাগিব, যিহেতু গৈ ফেৰি নাপামগৈ। সেইবাবে মানে থকা খোৱাটো ইয়াতে ব্যৱস্থা কৰি দিম বুলি কৈছে। আমি আজি ইয়াতে থাকিম আৰু কাইলৈ মানে ইয়াত চাকি তাকি শৰাই য'ত দি দিব লাগে দি পেলাই কাইলৈ আমি যিমান সোনকালে পাওঁ সিমান সোনকালে মানে ঘৰলৈ ৰাওনা হ'ম, আমাৰ নিজৰ ঘৰলৈ। এতিয়া চাইকেল থৈ অকণমান মুখ হাতবোৰ ধুই গা চা ধুই অকণমান মানে মনটো ফ্ৰেছ কৰি লওঁ। আমি এতিয়া আহি পেলাই ইয়াৰ পালোহি। তাৰপিছত আমাৰ এই মানে দাদা এজনে এইটো অতিথিশালা হয়, অতিথিশালালৈ লৈ আহিছে। তাৰপিছত ইয়াত লিখা আছে বেয়া নক'বা, বেয়া নাচাবা, বেয়া নুশুনিবা। তাৰপিছত অতিথিশালাটো এইটো ভিতৰতো মই আপোনালোকক দেখাম এতিয়া। আমি এতিয়া মানে গোটেইকেইটা অতিথিশালালৈ সোমাই আহিলোঁ। তাৰপিছত আমাৰ মানে এই দাদা বুলিয়ে কৈছে, দাদাখনে মোৰ ভাইটি হ'ব মই নাজানো। মানে এওঁ আমাক ৰুম চুমবোৰ দেখাই দিছে, ঠিক কৰি দিছে। তাৰপিছত আমি আজি ইয়াতে থাকিম। তাৰপিছত এতিয়া চবে নিজৰ জোতা চেণ্ডেল খুলি লৈছে, মানে জোতা পিন্ধি আহিছে যিহেতু। আৰু আমাৰ বাহনখনৰ মেইন বস্তুটো এইটো দেই, পম্পটো। কিন্তু পম্প দিব লগা নহ'ল, 2-3বাৰমান হ'ল। কিন্তু এজনক পম্প দিওঁতে চকাই ফুটি থাকিলে, বেলেগ এজনক দিওঁতে। অকল এতিয়া আমি 3টা মানে গা ধুলোঁ, ময়ো গাটো ধুই আহিলোঁ, চোলা কাপোৰ মানে পিন্ধি ল'লোঁ। তাৰপিছত এতিয়া এটা আহি শুলেহি, এইটো ক'ব নোৱাৰে টোপনিত। তাৰপিছত এইবোৰ চব মানে চেজেলি বেজেলি হৈ আছে, চব মানে কাপোৰ কানি যিবোৰ পিন্ধি আহিছোঁ চব ধুই মেলি আজৰি। এতিয়া মানে অকণমান মানে ৰেষ্ট লৈ পেলাই আৰু মানে এনেই অকণমান ৰৈ মেলি কিবা এটা পাৰিলে খামেই কিবা এটা খাম, খাই পেলাই তাৰপিছত মই শুই থাকিম আৰু। তাৰপিছত আপোনালোকে ব্লগটো পাব মানে এডিট কৰি। মই মানে এইবোৰ চাকি ধূপ আনি থৈছোঁ। তাৰপিছত এইখিনি শৰাই দিবৰ কাৰণে শৰাই কাৰণে মানে এইবোৰ বস্তু বাহনি আনি থৈছোঁ, চব গোটাই থৈছোঁ। ৰাতিপুৱা শৰাই দিব লাগিব। এই শৰাই মানে আমি গোটেইকেইটা মিলাই দিছোঁ শৰাইখন। তাৰপিছত সেইটো মিঠাতেল। তাৰপিছত এইটো আলহী কক্ষটো ইয়াত মানে আহি বহিব পাৰে। তাৰপিছত এইফালে আহিছোঁ। ইয়াত লিখি থোৱা আছে য'তে ত'তে পলিথিন নেপেলাব, জাবৰ জোঁথৰ ডাষ্টবিনত পেলাব, মাছ মাংস ব্যৱহাৰ নকৰিব। তাৰপিছত এইটো হৈছে ৰান্ধনীশালটো। এয়া আমাৰ দাই ৰান্ধনীশালত। তাৰপিছত এইফালে মানে বাচন বৰ্তন ধোৱা ঠাইডোখৰ এইডোখৰ। সকলো মানে ইয়াতে থাকে। ৰান্ধনীশালত কোনোবা মানে আলহী আহিলে ইয়াতে মানে ভাত চাত বনাই মেলি খাব পাৰে ইয়াত সকলোৱে, হয়নে নাই? পবিত্ৰতা ৰক্ষা কৰক। তাৰপিছত এতিয়া এই ঘৰটো যে দেখিছে, আমি অথনি য'ত শুইছিলোঁ, মানে যদি বেছিকৈ ল'ৰা ছোৱালী বা বেছিকৈ আলহী আহে তেতিয়া মানে এই ঘৰটোত মানে ঢেলাই বাৰি দিয়া হয় সকলোকে শুবলৈ। আৰু মানে আইনাখন এইখন মানে মুখ চুখ চাবৰ কাৰণে, আৰু এখন এইফালে এখন আইনা আছে আৰু এখন সেই চাইডে আছে। আমি গোটেইকেইটা এতিয়া ইয়াতে আছোঁ, কিন্তু আমি তাত থাকিম। যদি বেছিকৈ হ'লহেঁতেন মানে ইয়াত থাকিলোঁ। আপোনালোকক মই এটা মানে গুৰুত্বপূৰ্ণ কথা ক'ব লৈছোঁ। যদি আপোনালোকে এনেকৈ বাসুদেৱ থানলৈ আহে, দূৰৰ পৰা ইয়াত মানে থাকিবৰ কাৰণে সম্পূৰ্ণ সুবিধা দিয়া হয়। বিচনা পাতিৰ পৰা খোৱা বোৱাৰ পৰা মানে সকলো সুবিধা দিয়া হয়। গা ধোৱাৰ পৰা পানীৰ পৰা মানে বাচন বৰ্তন যিমান মানে প্ৰয়োজনীয় হয় সকলো সুবিধা দিয়া হয়। আৰু আপোনালোককো কৈছোঁ, ইয়াত থাকিবৰ কাৰণে কোনো মানে মাচুলৰ প্ৰয়োজন নাই আৰু খোৱা বোৱা সম্পূৰ্ণ ফ্ৰী হয় ইয়াত।
গতিকে আপোনালোক আহিলে আপোনালোকে এনেদৰে বহীখন যে এই বহীখন যে দেখিছে আপোনালোকে ইয়াত যিমান মানে মানুহ আহে এতিয়ালৈকে মানে যিমান মানুহ আহে সকলোৱে মানে ইয়াত নিজৰ নাম তাৰপিছত ঠিকনা নাম ফোন নাম্বাৰ সকলো ইয়াত দি থৈ যায় মানে এটা মানে পিছত তথ্য থাকিবৰ কাৰণে আৰু এইখন মানে অলপ ফাটিলে মানে যিহেতু দিন হৈছে ইয়াত সেইটো কাৰণে মানে ফাটিলে ইয়াত তথ্য লিখি থৈ যাব লাগে আমিও এতিয়া লিখি থৈ যাব লাগিব ইয়াত এইবোৰ কিটা বান্দৰ দেখিছেনে গছৰ ওপৰত কি ধুনীয়াকৈ গৈ আছে বান্দৰ হয় এইকেইটা কেইটা আছে 4টামান আছে 4টা 5টামান এটা পোৱালি হয় সেইটো এটা সেইটো এটা ওপৰলৈ আছে সেইটো এটা সেইকেইটা পোৱালিকেইটা গৈ আছে গ'ল সেইকেইটা বান্দৰ গছৰ ওপৰত পোৱালি হয় সেইকেইটা এটা সেইটো আছে 8-9টামান আছে ইফালে আছে খালি কেইটামান এইফালে আছে গুড মৰ্ণিং সকলোকে এতিয়া মানে ৰাতিপুৱা শুই উঠি আহি পেলাই নি আমি গা চা ধুই পেলাই নি মানে এই মন্দিৰলৈ আহিলোঁ মানে সত্ৰলৈ আহিলোঁ আহি পেলাই নি ইয়াত মানে চাকি শৰাই দিবলগীয়া আছিলে শৰাইবোৰ আগবঢ়াই থৈ আহিছোঁ আৰু চাকি জ্বলোৱা নাই বৰ্তমানলৈকে চাকি জ্বলাম তাৰপিছত মন্দিৰৰ ভিতৰলৈ মই সোমাই আহিলোঁ তাৰপিছত মন্দিৰটো মই আপোনালোকক মানে অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ মন্দিৰটো এইফালে এনেকৈ সোমাই আহি জয় বিজয় আছে ইয়াত দুভাগ জয় বিজয় আছে এইফালে এইবোৰ ছাগলী ৰৈ আছে বৰষুণ দি আছে মানে বৰষুণ দিয়াৰ বাবে ছাগলী ৰখি আছে কৃষ্ণ হ'ব আমি এতিয়া ভিতৰলৈ আহিলোঁ ভিতৰ মন্দিৰৰ এইফালে শৰাই তাৰপিছত নামঘোষা তেনেকৈ কিবা সজাই থোৱা আছে মানে মন্দিৰৰ এইডোখৰ মেইন মন্দিৰলৈ যোৱা নাই বাৰু আমি এতিয়ালৈকে এইফালে দবাসমূহ আছে মন্দিৰৰ ভিতৰত দবা তাৰপিছত এইফালে এইবোৰ দবা আছে বহুতকেইটা দবা আছে তাৰপিছত টিলিঙা আছে বেল আছে নেগেৰা তাৰপিছত তেনেকৈ মানে বহুতবোৰ বস্তু আছে ইয়াত তামৰ কামৰ পৰা আদি কৰি পেলাই তাৰপিছত দবা বহুত আছে সেইফালে খোল তাল তেনেকৈ আছে এই মন্দিৰ ইয়াত বিভিন্ন ধৰণৰ মানে ধৰ্মমূলক গ্ৰন্থ এই আলমাৰিটোত মানে সজাই থোৱা আছে দাতা শ্ৰীমতী মন্দিৰত উজনি জালভাৰী ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে এইফালে এইখন গৰুড়াখন হয় গৰুড়াখন কৃষ্ণ প্ৰভু তাৰপিছত এইফালে এইজন মই চিনি মানে জনা নাই কিন্তু ভগৱানৰ মূৰ্তি বুলি গম পাইছোঁ এইফালে বিভিন্ন এই আলমাৰীত আছে মানে কিছুমান কাপোৰ আছে ইয়াত কি কাপোৰ আছে নাজানো তাৰপিছত এইবোৰ গ্ৰন্থই হয় কিবা ধৰ্মমূলক আমাৰ মানে শৰাইখন এইখন অগ্ৰই লৈ আছে এতিয়া এইফালে চাকি দিমগৈ আমি চাকি দিয়া স্থানলৈ গৈ আছোঁ এইটো বন্তি জ্বলোৱা গৃহ শ্ৰী শ্ৰী বাসুদেৱাই নমঃ এইফালে চাকি জ্বলাইছে এইবোৰ আমি হাঁহক চাউল দিছোঁ চাউল লৈ আহিছিলোঁ মানে এইবোৰ চাউল তাৰপিছত এই শৰাই আধা ভাগ আমাক দি পঠিয়ালে তাৰপিছত এই চাউলবোৰ মানে হাঁহক দিছোঁ চৰাই গোটেই মানে গছত চৰাই বাঁহ লৈ আছে এতিয়া হাঁহক চাউল তাউল দি আহিলোঁ আহি পেলাই এতিয়া প্ৰসাদ নিবলৈ আহিছোঁ এইফালে প্ৰসাদ দিয়া ঘৰলৈ আহিছোঁ পিলিঙাটো বজাৰতে চাম মন্দিৰৰ আমি এতিয়া ইটো চাইডে আহিছোঁ এইটো চাইডে এইফালে এটা পুখুৰী আছে হেৰিয়ৰ মানে বাসুদেৱ থানৰ এটা পুখুৰী আছে সেই পুখুৰীটো ভালকৈ দেখা নাই এই গছ গছনি গজি আছে সেইকাৰণে দেখা নাই চাগে আপোনালোকে সেই প্ৰসাদ আনিলোঁ এতিয়া যে আপোনালোকে দেখিছে দীঘলকৈ এইবাৰ কি বাৰু এইবাৰ হৈছে মানে বঠা হয় আগৰ দিনৰ বঠা হয় মানে ইয়াত আগতে কি নাও বৰনাওহে চলে মানে বৰনাও চলাওঁতে মানে এইবাৰ আগৰ দিনৰ বঠা এতিয়া এনেকুৱা বঠা নাইকিয়া হ'ল আছে বাৰু য'তে ত'তে কিন্তু বহুত পুৰণি বঠা এইবাৰ
সেইবোৰ পাচাবগাৰ এইটো মানৰ দিনত মানৰ দিনত আছিলে। তাৰপৰা যিটো চিমেণ্টে নহয় বৰা চাউলে বুলি শুনিছোঁ আৰু বৰা চাউলৰ চিমেণ্টি বনোৱা আছে বৰা চাউলৰ হাঁহ কণী তেনেকৈ মানে তেনেকুৱা আছিলে। এইটো যেতিয়া এইটো মানে ধৰি লোৱা ডবল পুখুৰী আছিল ডবল পুখুৰীটো মানে এটা পুতি ডবল বল দি পেলাই পুতি পেলাই সেইটো বলটো তাত বোলে ডবল বৰ তোমাৰ হাঁহ পতা মানে ডবল পাত দিলে আমি ধৰি আছিলে সাপ এটা পাত মানে সাত বেং এজনীক মানে সাপে ধৰি আছিলে দেখুৱাই দিয়ে দেখা যাওঁতে মন্দিৰটো তাতে মন্দিৰ অঁ তেতিয়া মানে সপোনত দেখাইছিলে মন্দিৰ এটা যে ধৰক পাতিব লাগে এই দৌলটো মানে প্ৰথম দৌলটোহে আছিলে চাগে সৰু আছিল ওপৰৰ মানে চক্ৰপাত যিপাত আছে সেই চক্ৰপাত সোণৰ গোটেইটো সোণৰ মানে কাঠনি আছিলে এইবিলাক বলটো দেখিছা নহয় কাঠনি আছে কাঠনি মানুহৰ মানুহ আহিবই নাই তাত ভাত ফালৰ পৰা মানে ইয়াত আগতে কাঠনি আছিলে মানে গোটেই বাঘ ভালুক তেনেকৈ চব আছিলে মানে তেওঁলোকে এনেকুৱা এটা পৰীক্ষা বাঢ়ি গ'লা বাহিৰে মুকলি কৰি এখন এতিয়া মহল আছে মানে এই মন্দিৰটো মাৰ নহাৰ দিনৰ আগৰে মানে আগৰ আছে 1500 কিমান চনৰ আছিলে বোলে এইটো মই ইমানকে নাজানো বাৰু আমাৰ দিনো আছে মানে আমাৰ যাব সময় হৈ গ'লে বৰ্তা আছিলে বৰ্তাৰ কালিৰ পৰা থাকিলোঁ মানে বহুত ভাল লাগিলে আমাৰ মানে খোৱা বোৱা চব দায়িত্ব বৰ্তাই লৈছিলে মানে চাহ এটা বনাই দিছিলে তাৰ ভাত চাত আমাক চব বনাই দিছে বৰ্তাৰ লগতে থাকিলে আমি এতিয়া যাম দেই বৰ্তা বাই বাই দেই আকৌ পিছত লগ পাম এতিয়া আমি চাইকেল উলিয়াই ৰেডি হ'লোঁ এইবোৰ চাইকেল উলিয়াইছে চবে আমাৰ পচন্দি আমি এতিয়া ঘৰলৈ যামগৈ এতিয়াও আকৌ 150 কিলোমিটাৰমান চাইকেল মাৰিব লাগিব বেছিয়ে মাৰিব লাগিব লগভগ 200 কিলোমিটাৰ হ'ব চাগে মোৰ মতে হয় নাই যামগৈ আৰু দেই আমি এই দৌলটোৰ ওপৰত যে আপোনালোকে সেই কলচীটো চক্ৰখন দেখিছে সেই চক্ৰখন সোণৰ হয় আৰু এই মন্দিৰটো প্ৰায় মাৰ নহা আগৰে মন্দিৰ হয় সপোনত দেখুওৱা মতে এই দৌলটো স্থাপন কৰিছিলে প্ৰথমতে এই দৌলটো আছিলে ফাৰ্ষ্ট তাৰপিছতহে এই মন্দিৰ ভাগ হৈছে এইটো মানে বহুত পুৰণি মন্দিৰ হয় মান অহাই নাছিলে তেতিয়া অসমলৈ তাৰ আগৰে মন্দিৰ হয় এই মন্দিৰটো মন্দিৰৰ বাহিৰতহে মানে নিজৰ ঘৰটো সাজিছে কিন্তু ভিতৰত কোনো মানে চৰাই বাঁহ নাই ইয়াত মানে বহুত গছ আছে গোটেই গছবোৰতে মানে চব চৰাই বাঁহে ইয়াত আমি মানে এতিয়া বাসুদেৱ মন্দিৰৰ পৰা আহিলোঁ গেটখন সেইখন আমি যাওঁগৈ আৰু বাসুদেৱ বাই বাই এইখন মেইন গেটখন আমি এতিয়া মানে ইয়াৰ পৰা ওলালোঁ আৰু আমি এতিয়া ইয়াত মানে ভাতটো খাই যাওঁ বুলি ভাবিলোঁ ভাতটো আৰু মানে কিবা এটা ল'লোঁ এই খাৰু পাত ল'লোঁ বেছি দামী নহয় বাৰু 60 টকা লৈছে খাৰু পাত তাৰপিছত এই ৰছী এপাত ল'লোঁ বেলেগ বস্তু একো লোৱা নাই এইটো শুই আছে হোটেলত আহি এতিয়া আমি ভাতটো খাম নিৰামিষ ভাত ইয়াতে ইয়াতে ভাতটো খাই লৈছোঁ নিৰামিষ ভাত তাৰপিছত ইও খাইছে মানে 3টাই খাইছোঁ আমি সেইটোৱে খালে এতিয়া আমি 4টাই খাম 3টা নহয় 4টা আহি আছোঁ মানে চাইকেল লৈ আহিলোঁ আৰু এতিয়া মুঠতে কি আছিলে কথাটো চাইকেল পাৰ্টি জিন্দাবাদ শিৱসাগৰ অভিমুখে নিমাতীলৈ গৈ আছোঁ এতিয়া আমি এতিয়া আমি মানে মাজুলীত আছোঁ এতিয়া বৰ্তমান আমি তাৰপিছত আমি বাসুদেৱ থানৰ পৰা আহি এতিয়া মাজুলী পাইছোঁহি তো এতিয়া আমি ফেৰী টিকট কাটিব লাগিব ফেৰী টিকট কাটি পেলাই আমি যাম আৰু আপোনালোক সকলোকে কৈছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ এনেদৰে মোক সহায় কৰি যাব ধন্যবাদ জয় অসম।